ফ্ৰেণ্ডছ, এই ভিডিঅ'টো বহুত দিন আগতে বনোৱাৰ কথা আছিলে, কিন্তু বাৰে বাৰে মই চাওঁ আৰু বাৰে বাৰে বনোৱা নহয়। কিন্তু আজি বনাইছোঁ যে এই ল'ৰাজনক চাওকচোন, বিহুৰ সময়ত আছিলে চাগে এইটো, মানে এইটো অসভ্যামী বুলিয়ে কোৱা যাব, কাৰণ তেনেকৈ কোনো নকৰে আচলতে। হেলমেট পিন্ধি কেনে গৈছে, তেওঁক ভাল পাই তেওঁক ৰেচপেক্ট কৰিব লাগে, তেনেকৈ ডিষ্টাৰ্ব দিব কোনো নাযায়তো। আৰু আপোনালোকে সেই বিষয়ত কি ভাবে তাকে জনাবচোন। মোৰ মতে কিন্তু এইটো অসভ্যামী হয় এইটো এটা। আৰু জুবিন দা ইমান ডাঙৰ এটা ষ্টাৰ, ইমান ডাঙৰ এজন গায়ক, সংগীতৰ ৰজা অসমত, গতিকে তেখেতক সন্মান দিবতো জানিব লাগে, আমি সন্মান দিব জানিব লাগে। এনেকৈ অভদ্ৰামী কৰিব নালাগে। অলপ মানে কিবা অলপ মানে পৰিলে, মানে ডিঙিত লাল চাহ পৰিলে বা মদ খালে কিছুমান মানুহ আনকণ্ট্ৰল হৈ যায়, এনেকুৱা হৈ যায়। এনেকুৱা হ'ব নালাগে আচলতে মোৰ মতে। আৰু বহুত মানুহে তাত মদ খাই কিনে যায়, কিন্তু ধুনীয়াকৈ নাচিও থাকে, সেইটো এটা মই কথা কৈছোঁ। কিন্তু তাৰ মাজত এজন দুজন যে এনেকুৱা মানে ইমান সাহসী ওলাই যায়, সাহসী পুৰুষ বীৰ ওলাই যায়, আচৰিত লাগে ন চাই কিনে। চ' আপোনালোকে কি ক'ব এই বিষয়ত? মোৰ মতে কিন্তু অসভ্য বুলিয়ে কোৱা যাব।